350 বছৰ পুৰণা এইখন হাঁচিপাত জন মানুহ অকা আছে আৰু এই মানুহজনৰ ভিতৰত শৰীৰৰ ভিতৰত 6টাকৈ চিত্ৰ গোল গোল আকাৰে আঁকি থৈছে এয়া হৈছে দৰা আৰু এক কইনা এইটো এটা জপা আছিল আৰু এইখনৰ বৰ্তমান বয়স 300 বছৰ ওচৰত বুলি ইমান ধুনীয়াকৈ কুণ্ডত কাটি থোৱা আছে দেখিছেনে এইখন কাহিৰ নাম পান কাহি বুলি এইটো হাতী খুজিয়া বাটিয়া মোৰ মুখখনৰ দুগুণ নহবনে বাৰু বহুত গধুৰ কব আজি মই লৈ আহিছো আপোনালোকক শিৱসাগৰৰ মেছাগৰ 10 সন্দিকৈ গাঁৱৰ উমেশ সন্দিকৈ নামৰ এই মানুহঘৰলৈ এই মানুহঘৰতে আছে শ বছৰ পুৰণি এখন হাঁচিপাঠৰ ধৰ্মীয় গ্ৰন্থ এই হাঁচিপাঠৰ পুথিখনত ধৰ্মীয় কথাৰ উপৰিও স্বাস্থ্যসন্মত বহুত বিধি লিখা আছে বুলি তেখেতলোকৰ পূৰ্বপুৰুষসকলে জনাই গৈছিল আৰু হেহে প্ৰথমবাৰৰ কাৰণে তেখেতলোকে আজি ৰাইজৰ আগত মুকলি কৰি দিছে যদি কোনোবা জনা শুনা পঢ়িব পৰা লোক আছে এই পুথিখন পঢ়ি ৰাইজক উপকৃত কৰিবৰ কাৰণে তেখেতলোকে প্ৰথমবাৰৰ কাৰণে অনুৰোধ জনাইছে বলকচোন তেনেহলে আজি মোৰ ভিডিঅ'টোৰ মাধ্যমেদি গোটেই কথাখিনি জানিবলৈ চেষ্টা কৰোঁ নমস্কাৰ বন্ধুসকল এখেত হৈছে উমেশ সন্দিকৈ আৰু এখেতৰ বয়স হৈছে 81 বছৰ এখেতৰ পিতৃৰ নাম হৈছে থুলেশ্বৰ দেউতাকৰ নাম হৈছে ইন্দ্ৰেশ্বৰ আৰু ইন্দ্ৰেশ্বৰ দেউতাকৰ নাম হৈছে ৰহাই সেই ৰহাই বোলাজনে হাঁচিপাতৰ পুথিখন ইমান সুন্দৰকৈ লিখিছিল বুলি আমাক জানিবলৈ দিছে আহকচোন আজি এই হাঁচিপাতৰ পুথিখনত কি লিখা আছে কেনেকৈ ধৰণে লিখা আছে গোটেই কথাখিনি অকমান জানিবলৈ চেষ্টা কৰোঁ আৰু এই ভাগে হৈছে সেইখন হাঁচিপাতৰ পুথি এয়া দেখিছে খুব পুৰণা হাঁচিপাতৰ এইখন হৈছে কভাৰ পেজ আজি যুগত কলেহেঁতেন এইখন কভাৰ পেজ এইখনে ঢাকি ৰাখে আৰু এয়াই হৈছে হেয়া মই কোৱা আপোনালোকক বহু পৌৰাণিক 350 বছৰ পুৰণা এইখন হাঁচিপাত একদম পাতল আৰু চকচোন প্ৰথমে কওঁ ইমান ধুনীয়া হৈ আছে 350 বছৰ আগত লিখা কি চিয়াহিয়ে লিখিছিল ঠিকনা নাই এইবিলাক কথাও আমি লাহে লাহে জানিবলৈ চেষ্টা কৰিম আৰু আজিলৈকে গোটেই আখৰখিনি কিমান সুন্দৰ আৰু স্পষ্ট ৰূপত আছে মই আপোনালোকক দেখুৱাইছোঁ খুব সুন্দৰকৈ লিখি থৈছে আৰু এইবিলাক আপোনালোকক দেখুৱাই আছোঁ এখন এখনকৈ ক্ৰমিক নাম্বাৰ অনুসৰি আছে আৰু প্ৰায় ইমানটো জাপ আছে দেখিছে খুব ধুনীয়াকৈ থৈছে ইমানটো জাপ আছে দাঁতটো দেখিছে ইমানখিনি দাঁত আছে এইখন দেখিছে একেবাৰে পাতল হাঁচিপাতৰ এই আছক এই ভাগ কি দেখাইছে এয়া দেখিছে এই হাঁচিপাতৰ পুথিত এয়া এটা ছবি দেখিছোঁ আমি যিটো ছবিত এজন মানুহ অকা আছে আৰু এই মানুহজনৰ ভিতৰত শৰীৰৰ ভিতৰত 6টাকৈ চিত্ৰ গোল গোল আকাৰে আঁকি থৈছে ই কি কৈছে কি হুচাব বিচাৰিছে আপোনালোকে যদি কেমেৰাই দেখিছে মই আপোনালোকক দেখুৱাইছোঁ চাব চেষ্টা কৰি আপোনালোকে কি বুজাবলৈ চেষ্টা কৰিছে আমাক ক'বলৈ চেষ্টা কৰিব এতিয়া হওক এই কথাখিনি কি লিখিছে এবাৰ আপোনালোকৰ আগত পঢ়ি দিবলৈ চেষ্টা কৰিছোঁ ইয়াত লিখা আছে ওপৰে পৰিল হেঁচা দিয়া মহা দুষ্ট কংসক মাৰিল আৰু তাৰ ৰুতা কংস যশ টেক খাচেয় বাকো মাৰিয়া দিলা কুল কন্তেয় পিতৃ মাতি দুই শান্ত চুৰাইল লাৱণ নুৰ পতি উগ্ৰসেনে কৃপপতি নাৰায়ণ এনেকুৱা ধৰণৰ কিবা ভগৱান শ্ৰীকৃষ্ণৰ কথা কংসক মৰাৰ কথা আৰু পিতৃ মাতৃক শ্ৰীকৃষ্ণই উদ্ধাৰ কৰা এনেকুৱা ধৰণৰ কথা কিবা লিখা আছে নিচিনা লাগিছে আৰু তেখেতলোকৰ ঘৰত জনাইছে এই ধৰ্মীয় গ্ৰন্থখনত স্বাস্থ্যসন্মত বহুত ধৰণৰ বিধি ইয়াত লিখা আছে বুলি জানিবলৈ দিছিলে পুথিখন যদি কোনোবা বিজ্ঞ মানুহে আহি আমাক পঢ়ি বা তাৰ অৰ্থ বুজাই দিয়ে তেতিয়া আমি আৰু উপকৃত হ'ম বহু পৌৰাণিক এই হাঁচিপাতৰ পুথিখনত কেৱল ধৰ্মীয় কথাই নহয় ইয়াত বহুত স্বাস্থ্যসন্মত বহুখিনি ইয়াত বিধি বিধান লিখা আছে বুলি তেখেতলোকৰ পূৰ্বপুৰুষসকলে কৈ গৈছিল গতিকে তেওঁলোকেও আশা কৰিছে যদি সম্ভৱ হয় কোনোবা জনা লোকে আহি যদি এয়া পঢ়ি বুজাই মেলি দিয়ে নিশ্চয় তেখেতলোকৰ লগতে সমাজখনো উপকৃত হ'ব পাৰিব ইয়াৰ উপৰিও তেখেতলোকে বহুত পৌৰাণিক কিছুমান সামগ্ৰী 200 বছৰ পুৰণা কিছুমান সামগ্ৰী ৰাখিছে বলকচোন পটাপট 1 মিনিটত গোটেইবিলাক চাই শেষ কৰি লওঁ এয়া হৈছে দৰা আৰু এক কইনা এই দৰা কইনা ক'ত লাগে যিৰ পৰা প্ৰায় 250 বছৰৰ আগত এই দৰা কইনা কাঠেৰে দৰা কইনা নিৰ্মাণ কৰিছিল আৰু ইয়াৰ উদ্দেশ্য আছিল আজি সমাজত যিবিলাক তুলনি বিয়া হয় তুলনি বিয়াত এনেকুৱা দৰা কইনা লাগে আৰু এয়া 250 বছৰ আগতে বনাই থোৱা দৰা কইনা চব খুব সুন্দৰ হৈ আছে একো বেয়া হোৱা নাই এইটো এটা জপা ইয়াত যিসকল মালা জপ কৰা ভকত তেখেতলোকৰ মালাবিলাক ইয়াত ভৰাই থৈছে আৰু ইয়াৰ বয়স হৈছে বৰ্তমান প্ৰায় 300 বছৰ এইখন হৈছে চানিকি আপোনালোকে মোবাইলত ভালকৈ চাওকচোন কিবা ফুলৰ নিচিনা দেখিবলৈ পাইছেনে বাৰু যিবিলাক আমাৰ গামোচা মেখেলা চাদৰ এইবিলাকত যে থাকে এইবিলাকে হৈছে ফুলৰ চানেকি কিমান বাঁহেৰে তেতিয়া আগতে এনেকৈ চানেকি তৈয়াৰ কৰি লৈছিল আৰু এই চানেকিৰ দ্বাৰাই তাঁতশালত সেই সময়ৰ শিপিনীবিলাকে গামোচাত ফুল মেখেলাত ফুল চাদৰত ফুল এনেকুৱাবিলাকৰ পৰা কাটিছিল আৰু এইখনৰ বৰ্তমান বয়স 300 বছৰ ওচৰত বুলি আমাক জানিবলৈ দিছে নতুন প্ৰজন্মৰ কাৰণে কৈছোঁ এইখন হৈছে কাঠৰ শৰাই আৰু ইমান ধুনীয়াকৈ কুণ্ডত কাটি থোৱা আছে দেখিছেনে সুন্দৰকৈ বনাই থোৱা আছে ক'তো ঘূণ এটাই ধৰা নাই চাই লওক মই দেখুৱাইছোঁ সকলো ফালৰ পৰা ক'তো পোকে খোৱা নাই ইয়াৰো বয়স প্ৰায় 250 বছৰ ওপৰত হৈছে আৰু এটা বস্তু দেখাইছোঁ সেইটো হৈছে হাতী খুজিয়া বাতি এইটো হাতী খুজিয়া বাটিয়ে মোৰ মুখখনৰ দুগুণ নহবনে বাৰু আৰু চাওক আপোনালোকে ইমান ডাঙৰ বাতিটোত যেতিয়া ভাত খাইছে বা জা জলপান খাইছে তেনেহ'লে কিমানখিনি খাব পৰা তেখেতলোকৰ ক্ষমতা আছিল
ইমান ধুনীয়াকৈ এইবিলাক ফুল কাটি কাটি বনাইছিলে এই যে ফুলৰ দৰে কাটি কাটি বনাইছে পাণ কাটিলে যিদৰে এটা ধুনীয়া এটা শ্বেপ বনে সেই শ্বেপত বনাইছিলে গতিকে এইখন কাঁহীৰ নাম পাণ কাঁহী বুলিও বহুতে কয় আৰু এইবিলাক বাতি তেতিয়া যুগৰ বাতি শ শ বছৰ পুৰণি এই বিৰল সামগ্ৰীবিলাক আপোনালোকেও কেতিয়াবা আহি চাই যাবহি পাৰিব কিন্তু শেষত পুনৰ এটা কথা কওঁ যিখন আজি 350 বছৰতকৈ অধিক পুৰণি এই সাঁচিপাতৰ পুথিখন ইয়াত কেৱল ধৰ্মীয় কথাবিলাকেই নহয় ইয়াত স্বাস্থ্যসন্মত বহু কথাৰ উপৰিও বহুত ঐতিহাসিক সমল ইয়াৰ ভিতৰত হয়তো লুকাই আছে সেয়েহে বিজ্ঞসকলে এই পুথিখন অধ্যয়ন কৰি বহু প্ৰাচীন ঐতিহাসিক সমল ইয়াৰ পৰা উদ্ধাৰ কৰিব পৰা বহুত আধাৰ স্থল আছে বুলি আমি আশা কৰিব পাৰোঁ আৰু ইমানপুৰে আপোনালোকে মোৰ এই ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ